নমস্কাৰ বন্ধুসকল, মই নীৰৱ নাকে আজি নতুন ভিডিঅ'টিলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই অল ছিলেক্ট কৰি ল'ব। আহক ভিডিঅ'টোলৈ আগবাঢ়ো। APJ আব্দুল কালামে কৈছিল যে যি সপোনে ৰাতি শুব নিদিয়ে সেয়াহে প্ৰকৃত সপোন। ইচ্ছা, আশা, আকাংক্ষা এইবোৰ আমাৰ জীৱনৰ একটা চালক। আপুনি যদি এটা প্ৰশ্নৰ সন্মুখীন হয় যে আপুনি জীৱনত কি বিচাৰে, উত্তৰটো ইমান সহজে দিয়াটো সহজ নহয়, আৰু উত্তৰ হয়তো আপুনি এটা শব্দত দিব নোৱাৰে। ইচ্ছাই জীৱনৰ সকলো। ইচ্ছা কৰিলে সকলো কাম কৰিব পাৰে, তথাপিও পোৱা নোপোৱাৰ সংমিশ্ৰণেই জীৱন। বেছিভাগ মানুহে ভিতৰি মানসিকভাৱে ভাঙি পৰিলেও তেওঁৰ ইচ্ছা জীয়াই থাকে, হেঁপাহবোৰ জীয়াই থাকে, আৰু ইচ্ছাই তেওঁক লক্ষ্যত উপনীত হ'বলৈ সক্ৰিয় কৰি তোলে। প্ৰকৃততে আমি গোলামী কৰোঁ আমি নিজৰ ওপৰতে। বহু সময়ত আমি নিজেই নিজৰ শত্ৰু হওঁ, মনৰ ইচ্ছাক দমন কৰি ৰাখোঁ। কাৰণ মানুহৰ মনটো বিচিত্ৰ, আৰু দুবিধাই ব্যাকুল কৰি তোলে। মনক যুদ্ধভূমিলৈ ৰূপান্তৰ কৰে। যুদ্ধ চলি থাকিলে মানুহৰ মনে সিদ্ধান্ত ল'ব নোৱাৰে। শুদ্ধ মনে শুদ্ধ চিন্তা কৰে আৰু জ্ঞান দিয়ে। ইমানে আনৰ কথা, আনৰ মন্ত্ৰণা, আনৰ সমালোচনাত গুৰুত্ব দিয়া হয়, সিমানেই মন বিফল হয়। এটা কথা মনত ৰাখিব, অন্যৰ হাতৰ পুতলা নহয় আমাৰ জীৱন। কৰ্মই আমাক আনন্দ দিয়ে, ভৱিষ্যত সুৰক্ষিত হ'বলৈ নিৰ্ণয় ল'ব, আৰু ভৱিষ্যত হ'ল সপোন আৰু কল্পনা। যদি বন্ধুসকল ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো আপোনালোকৰ বন্ধুসকললৈ শ্বেয়াৰ কৰক।